ফচি আছে এতিয়া থাক আমিতো নল'ম Oh my God. খাম্পা আৰু চন্দনক UPPL জাগা দিয়া মানুহ হা এইটো চবেই জানে এইটো মোৰ খাওয়া কেনেকৈ সহ্য কৰিব চন্দনক খাম্পাক ৰংগৰাই কেনেকৈ সহ্য কৰিব এই চন্দন আৰু খাম্পাক হা আমি কাহানি নাজানে আমি নল'ম খাম্পাটো ৰিজেক্ট মাল ইয়াৰ কথাহে সুধিব আপুনি কাৰ কথা সুধিব খাম্পা যাই পেলাই ফচি আছে এতিয়া কমিটি BPF দলৰ কৰ্মী সভা হৈছে ইয়দৰ ওমেনৰ BSU বা পেৰেণ্ট বডি চাৰিটা গ্ৰুপ চাৰিটা কিবা লৈ পেলাই আজি কৰ্মী সভা পাব্লিক মিটিং নহয় BSUৰো আছে চব আৰু চেলৰ আছে আদিবাসী চেল বা বেংগলী চেল বা মাইনৰিটি চেল সব মিলাই পেলাই আমাৰ ব্লক কমিটি দেৱৰগাঁও ব্লক কমিটিৰ কৰ্মী সভা হৈছে তো এতিয়া হ'ল নিৰ্বাচন আহি আছে চবেই গম পায় পূজাৰ আগত হ'ব বুলি চবেই গম পায় আজিৰ দিনত তো আমি শ্ৰীৰামপুৰৰ পৰা আৰম্ভ কৰি গোটেই ফাৰ্ষ্টনি চেৰপাংলৈকে যিমান সমষ্টি আছে 40টাৰ ভিতৰত আমি BPF আজিৰ দিনত মুঠতে 25-26টা আমাৰ পজিটিভ হৈ আছে আমি পাম আৰু চৰকাৰটো আমিয়ে বনাম আৰু BPF কৈ আছে যে কাৰো দলৰ লগত মিত্ৰতা নকৰিবলৈ আমি ইলেকশ্যন কৰিম এইটো সঁচা কোনো BJP কোনো কংগ্ৰেছ বা কোনোবা UPPL বা কোনোবা UDFৰ লগত আমি মিত্ৰতা নকৰিব তো আজিৰ দিনত মুঠতে BPF দলৰ যিটো পজিশ্যন খুব ভাল মুঠতে সবতকৈ হাইষ্ট BPF দলে আজিৰ দিনত পাই আছে আৰু BJPৰ যিটো শুনি আছোঁ মই BJPৰো বেয়া নহয় BJPও আজিৰ দিনত 10ৰ পৰা 15টা চিট পাই আছে কিন্তু UPPL পাব না নাই এইটো মোৰ ডাউট আছে যদি ক'ৰবাত পায় এইটো লাখিলি পাব পাৰে একটা দুটা কথা সেইটোৱে জ্যেষ্ঠ যিটো নিৰ্বাচনত আচল কাৰ লগত জ্যেষ্ঠ হ'ব বেছি আমাৰ কোকৰাঝাৰ আৰু চিৰাঙত UPPLৰ লগত হ'ব BJP বাক্সা আৰু ওদালগুৰিত BJPৰ লগত হ'ব কথা সেইটোৱে চিধা কথা কংগ্ৰেছ আসন নাপায় কংগ্ৰেছে এটা চান্স আছে যদি পায় শ্ৰীৰামপুৰ আছে কংগ্ৰেছৰ আৰু UDFৰো স্কোপ নাই UDF কংগ্ৰেছ একে শ্ৰীৰামপুৰত পাব পাৰে কোনোবা এটা দলে কিন্তু UPPL হিচাপে আজিৰ দিনত কোনো চিট জিকাটো মই দেখিবলৈ পোৱা নাই যদি পায় লাখিলি ক'ৰবাত এটা দুটা পাব পাৰে সেইটোতো দল কংগ্ৰেছো আহিব BJPও আহিব BJPও আহিছে কংগ্ৰেছো আহিব UDFও আহিব চব দল আহিব যিমান দল আহিলেও BTC অঞ্চলত আজিৰ দিনত সবতকৈ ষ্ট্ৰংটো হ'ল BPF নেক্সটত BJP এইটোতো হ'ব আৰু নিজকে ঠিক কৰিবৰ কাৰণে AGPৰ লগতো আলোচনা কৰিছে ইহঁতে মই জানাত AGP আসাম গণ পৰিষদৰ লগতো আলোচনা কৰিছে আৰু কংগ্ৰেছৰ লগতো আলোচনা কৰিছে বুলি আমি জানো BPF কাৰো লগত আলোচনা কৰা নাই অকলে নিৰ্বাচন খেলিব বাছ সমৰ্থন দিবৰ কাৰণে AGP আৰু BJP বিভিন্ন দলে নাই এইটো দুৱাৰ খোলা ৰাখিছে আপোনাৰ কোন AGP আৰু কংগ্ৰেছ আৰু BPFৰ কাৰণে দুৱাৰ খোলা ৰাখিছে দুৱাৰটো আমি যদি ইচ্ছা কৰে কংগ্ৰেছৰ লগতে মিত্ৰতা কৰিব পাৰে আসাম গণ পৰিষদৰ লগতে কৰিব পাৰে BJPৰ লগতো কৰিব পাৰে বা কংগ্ৰেছৰ লগতো কৰিব পাৰে কিন্তু আমি কৈছোঁ কোনো দলৰ লগত আমি মিত্ৰতা নকৰিব দৰ্জা সবৰে খোলা আছে আমি জানো কিন্তু আমি মিত্ৰতা নকৰি পেলাই অকলে নিৰ্বাচন খেলিব বুলি ঘোষণা কৰিছে চৰকাৰ কাৰ লগত কৰিব চৰকাৰ অকলে মুখ্যমন্ত্ৰীয়ে কৈছে মানে ৰাইজে যাক সমৰ্থন দিব UPPL বা BPF তাৰ লগতে চৰকাৰৰ মানে সংগী হ'ব বুলি কৈছে এইটো নাই BJPয়ে কি কৈছে কংগ্ৰেছে কি কৈছে ইয়াৰ লগত মতলব নাই আমাৰ BJPয়ে যেনিবা আজি CM ডাঙৰীয়াই ক'ব পাৰে যে কি কৈছে কোনে বেছি পায় তাৰ লগত থাকিব এইবিলাক নাই এইটো BJPৰ কথা এইটো BJPয়ে নিজৰ কথাটো ক'ব পাৰে কোৱাৰ কি আপত্তি আছে কংগ্ৰেছো ক'ব পাৰে এইটো কথা কিন্তু BPFয়ে অকলে চৰকাৰ কৰিব বাছ যিসকল নেতা হৈছে পুনৰ উভতি আহিলে তেওঁলোকক একচেপ্ট কৰিব নেকি কোন খাম্পাক কাৰ কথা শুনিছে আমি নল'ম
আমি নল'ম খাম্পাটো ৰিজেক্ট মাল ইয়াৰ কথাহে সুধিব আপুনি কাৰ কথা সুধিব খাম্পা যাই পেলাই ফচি আছে এতিয়া হা চন্দনো আছে চন্দনো আছে যাই পেলাই ফচি এই খাম্পা আৰু চন্দনক UPPL জাগা দিয়া মানুহ হা এইটো চবেই জানে এইটো মূৰ্খাৱে কেনেকৈ সহ্য কৰিব চন্দনক খাম্পাক ৰংগৰাই কেনেকৈ সহ্য কৰিব এই চন্দন আৰু খাম্পাক হা আমি কাহানি নাজানে ফচি আছে এতিয়া থাক আমিতো নল'ম BPF মানে কাৰো সহায় নোলোৱাকৈ এইবাৰ চৰকাৰ BPF কাৰো সহায় নোলোৱাকৈ অকলে নিৰ্বাচন খেলিব আৰু আমাৰ পজিশ্যনটো খুব ভাল আমাৰ নেক্সটতে BJP আছে পজিশ্যনটো UPPL নাই 4 নম্বৰ ঠিক আছে থেংক ইউ